নমস্কাৰ প্ৰিয় দৰ্শক ৰীতা চাইপুৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি লৈ আনিছোঁ আন এটা নতুন ৰেচিপি। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভাল পাব। প্ৰিয় দৰ্শক, এয়া আপোনালোকে দেখিছে মই এটা কলপচলা লৈছোঁ। তাৰ আগতে কওঁ যে কলপচলা বহুত ৰোগৰ কাৰণে উপকাৰী। কলপচলাত বহুত পৰিমাণৰ আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত থকা ভিটামিন B6, পটাছিয়াম, আইৰণ আদি পোৱা যায়। প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যতাৰ যিখিনি সমস্যা সেইখিনি আমি সুফল পাব পাৰোঁ। আইৰণ, ভিটামিন B6 থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগৰ বাবে ই বহুত উপকাৰী। হাই প্ৰেছাৰতো কলপচলাই বহুত সুফল দিয়ে। আৰু চবতছে ডাঙৰ কথা হৈছে কি মানুহৰ চৰ্বি কমায়, কলেষ্ট্ৰলৰ সমস্যা সমাধান কৰে। ইউৰিক এচিডৰ বাবে কলপচলা মহৌষধ আৰু শৰীৰৰ শোধন কৰিব পৰা ক্ষমতাৰ কাৰণে কলপচলা অন্যতম ভূমিকা গ্ৰহণ কৰে। সেইকাৰণে আমি কলপচলা খাব লাগে। প্ৰিয় দৰ্শক, এয়া আপোনালোকে দেখিছে কলপচলাৰ বাকলিটো গুচাই পেলাই ভিতৰৰ যিটো কোমল অংশ মই সেইটো ল'বলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ গুচাই হৈ গৈছে। ভিতৰৰ যিটো কোমল অংশ সেই অংশটোৱে মই ৰাখিম আৰু এক ভালকৈ ধুই ল'ম। মই পচলাখিনি এনেকৈ কাটি লৈছোঁ। যদি আমাৰ এনেকৈ অসুবিধা হয় আমি পিহনাটো পচলাখিনি পিচি ল'ব পাৰোঁ, নাইবা মিক্সিতো দিব পাৰোঁ। কিন্তু মিক্সিত বেছি গ্ৰাইণ্ড হোৱাৰ পৰিৱৰ্তে অলপ ৰাফ হৈ থাকোঁতে আমি তাৰ পৰা কাঢ়ি ল'ব লাগিব। এয়া আমাৰ কটা হৈ গৈছে। এতিয়া আমি ইয়াত দিছোঁ নিমখ, এয়া কম পৰিমাণৰ চেনি আৰু লগতে অকণমান জালুকৰ গুড়ি। এতিয়া আমি এইখিনি ভালকৈ মঠি ল'ম। এয়া মই বুট লৈছোঁ। এই বুটখিনি মই তিয়াই থৈছোঁ আৰু ইয়াক প্ৰেছাৰ কুকাৰত মই সিজাই দিম। এখন কেৰাহী পাতি মই তেল গৰম হ'বলৈ দিছোঁ আৰু এতিয়া ইয়াত দিছোঁ পিঁয়াজ, পিঁয়াজখিনি অলপ ভজা হোৱাৰ পাছত ইয়াত দিছোঁ গোটা জিৰা, দিছোঁ পিহি লোৱা আদা, নহৰু পেষ্ট আৰু দুটা শুকান জলকীয়া। এইখিনি এতিয়া অলপ সময় আমি ভাজি ল'ম। এতিয়া মই ইয়াত দিছোঁ সিজাই লোৱা বুট, যাতে খুব কম সময়ত হৈ যায়। এতিয়া ইয়াত দিছোঁ খুব মিহিকৈ কটা আলু আৰু তাত অকণমান নিমখ মিলাই পেলাই ভালকৈ মই ভাজি দিছোঁ যাতে সিজি যায়। এয়া চাওক, বুট আৰু আলুখিনি প্ৰায় সিজি গৈছে। ইয়াত সিজি যোৱাৰ লগে লগে আমি ইয়াত পচলাখিনি মিহলাই দিম আৰু ভালকৈ ভাজিবলৈ ঢাকি দিম। এয়া মই কাটি থোৱা পচলাখিনি এই মিশ্ৰণটোৰ লগত মিলাই দিছোঁ আৰু মিলাই ভালকৈ ভাজিবলৈ দিছোঁ। এইটো নহয় যে আমি পচলা অকল বুটৰ লগতে এনেকৈ বনাই খাব পাৰোঁ। বিভিন্ন প্ৰকাৰে বনাব পাৰোঁ। আমি পচলা খাৰ দি পেলাইও বনাব পাৰোঁ, মাছৰ মূৰ দি পেলাইও পচলাৰ আঞ্জা এটা বা ভাজি এটা বনাব পাৰোঁ। সেইটোও বৰ ধুনীয়া সোৱাদ হয়। সেই সকলোখিনি ৰেচিপি মই পিছত লৈ আহিম আপোনালোকৰ ওচৰলৈ। এতিয়া মই এনেকৈ বনাই আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু এনেকৈ আমি ভাজিটো অকণমান সময়ৰ কাৰণে সিজিবৰ কাৰণে আমি এৰি দিম।
এয়া চাওক পচলাখিনি সিজি গৈছে। এতিয়া আমি গেছৰ জুই নুমাই পচলাখিনি কাঢ়ি ল'ম। প্ৰিয় দৰ্শক, আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। পুনৰ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ ইমানতে সামৰিছোঁ। ধন্যবাদ।